আমার ওর হিস্ট্রি কমার সুন্দর না গো আমার থেকে না বাপসাই আমি তোমার কাছে মাপসা আজি যিজন ল'ৰা তামিলনাডুত ঢুকাইছে সেই ল'ৰাজনৰ নশ্বৰ দেহটো আমাৰ মাজত আহি উপস্থিত হৈছে আৰু তেওঁৰ ঘৰৰ পৰিয়ালে এনেধৰণে ভাঙি পৰিছে আমাৰ মাজত তেখেত আছিলে যিজন ল'ৰা আজি মৃতদেহ পৰি আছে আৰু এওঁ আজি ইয়াতে বহি আছে একেলগতে আছিলে একে থালিতে ভাত খোৱা একেলগতে শুৱা একেলগতে চলা ফিৰা কৰা তেওঁৰ মনত কেনেধৰণৰ প্ৰভাৱ পেলাইছে আজি সারা দিন আমাক পুলিশ টেনে বহাইছিল কোনো সহি নিল আমি কেন ওর পুলকে যাবি না আমার টাইমে গেছি সারাদিন কাইরা ঘুরে শেষ আমাক দেখ পারে আমি মতো আমাকে আর মনে আমার দেখ তোমরা তো কম মনে আমাদের সবুজ আমি কিনে সবুজ নেই মনে করছেন 4 দিন ধরে আমি আরো 2 ভাই ওরা বুঝে বুঝেছে কিচ্ছুই কানা কত কই যে তোর পা ধরে কই তোমার কাকা আমি পরিয়াল দিই তো ফেলাচ্ছি ওরা কইলো আমার নিয়ে যাও না যাওয়া বাবা নালে গাছ সার দিয়া না গরম করবো আমি ওকে নিয়ে এলাম আমার ওই বন্ডা হাইরে গাল পারতাছ আমার বাবা তুমি গেলাতে আমার তোমরা দেখলাম বন্ডা পাগলা হয়ে গেছে গরম হয়ে গেছিল তুমি লগতে আছিলা আমার ওর হিস্ট্রি কমার সুন্দর না গো আমার থেকে না বাপসাই আমি তোমার কাছে মাপসা যেহেতু আজি এটা দুখজনক খবৰ শুনা পালো যে হাইদালি নামৰ যুৱকজন তামিলনাডু কিবা কৰ্মসূত্ৰত গৈ মৃত্যুবৰণ হৈছিলে আচলতে কি হৈছিলে এইটো ময়ো ভালদৰে ক'ব নোৱাৰিম এইটো আপোনাৰ শনিবাৰৰ দিনা 10টামান বজাত মই গুৱাহাটীত আছিলোঁ মোৰ ঘৰৰ পৰা ফোন মাৰিছে যে আহাৰ আলী নামৰ মোৰ ভাইটি হয় এইটো ঘৰৰ পৰা ফোন মাৰিছিল মাৰাৰ পিছত কৈছে যে সি কিবা এটা এক্সিডেণ্ট হৈছে পিছত মই ক'ম কেনেকুৱা এক্সিডেণ্ট কৈছে যিহেতু যিটো তামিলনাডু যিবিলাকৰ পাথৰৰ কাম কৰে টাইলছ কোম্পানীত তাত ব্লক আছিল ডাঙৰ ডাঙৰ বল্ডাৰ আছিল এই বল্ডাৰৰ ছাইড বাম যেতিয়া ছেভিং কৰাৰ সময়ত ছাইড বামৰ ওচৰত গৈছিল ছাইড বামটো ডাইৰেক্ট তাৰ মূৰৰ ওপৰত পৰিছিল পৰাৰ পিছত তাৰ মূৰখন ফাটিছিল আৰু ভৰিখন এখন ভাঙি গৈছিল ভাঙাৰ পিছত আপোনাৰ যাই কিনি মোৰ নিজৰ সৰু ভাইটি আছিল তাত এটা আৰু মোৰ জেঠা ল'ৰা এটা আছিল আৰু তাত আমাৰ ডাঙৰ জেঠা ল'ৰা এটা আছিল মোৰ যেন সিহঁতে 5জন ভাইয়া আছিল তাত জেঠা ল'ৰা ডাঙৰ জেঠা সৰু জেঠা ইয়াক লৈ 6জন মানুহ আছিল সিহঁতৰ লগ লৈ কিনি আপোনাৰ তামিলনাডুৰ যিবিলাক হস্পিটেল আছে কৃষ্ণগুৰি হস্পিটেলত লৈ গৈছিল যোৱাৰ পিছত তাত ট্ৰিটমেণ্ট কৰিছিল ফাৰ্ষ্ট টাইম কৰাৰ পিছত এইটো হস্পিটেলত এফাৰ দিছিল ছেকেণ্ড হস্পিটেলত লৈ গৈছিল ছেকেণ্ডটোত এফাৰ দি আমাৰ 13 নম্বৰ হস্পিটেলত লৈ গৈছিল শনিবাৰৰ দিন ঘটনা হৈছিল শনিবাৰ গোটেই দিন আছিল ৰাতি 2:25 এই ডেড বডি হৈছিল হোৱাৰ পিছত এনেকৈ সি ঘৰত আহি পালে আৰু তাৰপিছত এই কোম্পানীৰ মালিক যিজন আছিল সিহঁতৰ আপোনাৰ যেনেকৈ যিহঁতৰ তামিলনাডু ষ্টেটৰ যিবিলাক যি নীতি নিয়ম সিহঁতৰ পঞ্চায়তৰ যি নীতি নিয়ম এই গাইডলাইনবিলাক সিহঁতে ফ'ল' কৰি সিহঁতৰ ভাড়া চাড়া দি জাহাজত ঘৰত পঠাই দিছিল এইখিনি আমি জানো কৰ্ণাটকৰ পৰা ভেৰভেৰি কৰ্ণাটক নহয় তামিলনাডুৰ পৰা ভেৰভেৰিলৈ অহালৈকে যে খৰচখিনি কোনে বহন কৰিছিল আপোনাৰ তামিলনাডুৰ পৰা বেংগলোৰ এয়াৰপৰ্টৰ পৰা গুৱাহাটী এয়াৰপৰ্টলৈকে সমস্ত খৰচ মালিকে বহন কৰিছিল কিমান দিন হৈছিলে ল'ৰাজন
আপোনাৰ ল'ৰাজন গৈছিল আপোনাৰ যাই কিনে 6 মাহ মান হ'ব 6 মাহ আগত গৈছিল ল'ৰাজনৰ বয়স কিমান আছিলে? বয়স 18 প্লাছ আছে 18+ আছে। এতিয়া এটা দুখজনক খবৰ যিহেতু, আৰু এনে যিহেতু বহিৰাজ্যত বহুত মানুহ যায়, সেই বিষয়ে আপুনি কি সংবাদ জনাব? এইটো ওপৰৱালাৰ কাহিনী। আল্লাই যি কৰে ভালেই কৰে, তাৰ নচিবত সেইটো আছিল। আল্লাই যি কৰিছে এইটো মোৰ বাতি মানি লৈছোঁ। আল্লাহৰ ওপৰত কোনেও নাই। আল্লাই যি কৰিছে এইটো মোৰ বাতি লৈছোঁ। এইটো তাৰ মোৰ ক'ব লাগে একো নাই। যি হৈছে এইটো মনৰ কথা মনত ৰাখিছোঁ। আল্লাই যি কৰিছে ভালেই কৰিছে। ইয়াৰ ওপৰত মোৰ প্ৰমাণ দিবলৈ কোনো কথা নাই ইয়াত।